এভৰিৱান ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া দুপৰীয়া ভাত বনোৱাৰ টাইম হৈছে। আজি ভাবিলোঁ ছজনা পাতৰ আঞ্জা খাম বুলি। যিহেতুকে বনাম আপোনালোককো ছজনা পাতৰ আঞ্জা দেখুৱাম। মাছ দি বনাম ধুনীয়াকৈ। কি কি দিম, কেনেকৈনো বনাম আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া মই বনোৱা আৰম্ভ কৰোঁ। এয়া চাওক, ৰেচিপিটোৰ কাৰণে ৰেডি কৰি লৈছোঁ। আজি ছজনাৰ পাতেৰে মাছৰ আঞ্জা বনাই দেখুৱাম আপোনালোকক। এয়া মাছ লৈছোঁ 3 পিচ। ছজনাৰ পাতখিনি ধুনীয়াকৈ ধুই লৈছোঁ আৰু আদা নহৰু লৈছোঁ, জলকীয়া লৈছোঁ, কেঁচা পকা জলকীয়া একেলগে দিম। এটা সৰুকৈ পিঁয়াজ লৈছোঁ। এইখিনি আদা নহৰু জলকীয়া আৰু ছজনাৰ পাতখিনি ধুনীয়াকৈ মিক্সিত পেষ্ট বনাই ল'ম। এতিয়া এইখিনি মিক্সিত দিম। এয়া চাওক, মিক্সিত ধুনীয়াকৈ এইখিনি পেষ্ট বনাইছোঁ, ধুনীয়া মিহি হৈ গৈছে। এতিয়া ছজনাৰ পাতৰ আঞ্জা বনাম, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এয়া চাওক, কেৰাহী গৰম হৈছে। অলপমান ৰিফাইন দি দিম, বেছিকৈ নিদিওঁ, একেবাৰে কমকৈ দিম। এয়া পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অলপমান ভাজি ল'ম। এতিয়া ৰংগুড়াখিনি দি দিম। এয়া চাওক, ৰংগুড়া দি দিছোঁ। এনেকৈ ছজনাৰ পাতৰ আঞ্জা মাংসই দিও বনাই থৈছোঁ, আপোনালোকক ক'লোৱে। আৰু আজি মিক্সিত পেষ্ট বনাই মাছ দি বনাই খাম। আগতে বনাই খাইছোঁ, যিহেতুকে আজিও বনাম, আপোনালোককো দেখুৱাই দিলোঁ। আপোনালোকেও বনাই খাব পাৰিব। আৰু আপোনালোকে কেনেকৈনো বনাই খায় কমেণ্ট কৰি জনাব। এতিয়া জুইটো একেবাৰে কমকৈ দিছোঁ। পেষ্টখিনি দি দিম এতিয়া। এয়া চাওক, এতিয়া অলপমান পানী দি দিম এইটোত। অলপমান টাইম উতল আহিব দিম। অলপ উতল অহাৰ পিছত নিমখখিনি দিম আৰু মাছখিনি দি দিম। এতিয়া অলপমান উতল আহিব দিছোঁ। এতিয়া চাওক, আঞ্জাখন ধুনীয়াকৈ উতল আহিছে। এতিয়া নিমখখিনি দিম। এয়া চাওক, নিমখ দি দিছোঁ। এয়া চাওক, মাছখিনিও দি দিছোঁ একেলগে। আজি একেবাৰে কমকৈ বনাইছোঁ, মাছো কমকৈ আছে। যোৱাকালি ভাজি থোৱা মাছেই আছিল। আচলতে ছজনাৰ পাত আমাৰ স্বাস্থ্যৰ কাৰণেতো বহুত ভাল, বহুত বেমাৰৰ কাৰণে বহুত উপকাৰী। ছজনাৰ পাতৰ কেঁচাই কেঁচাইও ৰস খাব পাৰি ৰাতিপুৱা। এতিয়া অলপমান টাইম উতল আহিব দিম। এয়া চাওক, ছজনাৰ পাতৰ আঞ্জা হৈয়ে গ'ল ধুনীয়াকৈ।
আচলতে ছজনাৰ পাত যিকোনো মাছেৰে বনাই খালে বহুত টেষ্টি লাগে। আপোনালোকে এনেকৈ বনাই খাব। অলপমান জলকীয়া বেছিকৈ হ'লে ভাল লাগে খাই। এয়া চাওক আঞ্জা হৈয়ে গ'ল। আপোনালোকক ভাতৰ লগত লৈ আছোঁ, দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। এয়া চাওক ছজনা পাতৰ আঞ্জা হৈয়ে গ'ল। এয়া চাওক যিকোনো মাছেৰে এনেকৈ বনাই খালে বহুত টেষ্টি লাগে। বিশেষকৈ একদম সৰু মাছেৰে বনাই খালে বহুত টেষ্টি লাগে। এতিয়া আঞ্জা হৈয়ে গ'ল। আপোনালোকক ডিছ এখনত লৈ দেখুৱাই দি আছোঁ গৰমে গৰমে। আপোনালোকে এনেকৈ বনাই খাব। এতিয়া আঞ্জা হৈয়ে গ'ল, গেছটো বন্ধ কৰিম। এয়া চাওক ডিছত লৈ আপোনালোকক দেখুৱাই দি দিছোঁ। আপোনালোকে এনেকৈ বনাই খাব। এয়া চাওক ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ।